আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰপতি আব্ৰাহিম লিংকনে কৈছিল, গণতন্ত্ৰ হ'ল ৰাইজৰ বাবে, ৰাইজৰ দ্বাৰা, ৰাইজৰ চৰকাৰ। পৃথিৱীৰ সবাতোকৈ পুৰণি গণতান্ত্ৰিক দেশ আমেৰিকাৰ কথা মনলৈ আহিলে তেখেতৰ উক্তিটোৰ লগতে তেখেতৰ কথাও মনলৈ আহে। ৰাষ্ট্ৰপতি আব্ৰাহিম লিংকন, যাৰ অবিহনে যেন আমেৰিকাৰ ইতিহাসৰ পৃষ্ঠা লুটিয়াব নোৱাৰি, যাৰ অবিহনে যেন আমেৰিকাৰ আজিৰ ছবিখন অংকন কৰাটো অসম্ভৱ হ'লহেঁতেন। তেওঁৰ বাবেই যেন আমেৰিকাই পৃথিৱীত হয়তো নেতৃত্ব দিবলৈ সক্ষম হৈছে। আমেৰিকাত যে প্ৰকৃত গণতন্ত্ৰ আছে তাৰ নিদৰ্শন পোৱা গৈছিল ভাৰতবৰ্ষৰ গণতন্ত্ৰ দিৱসতেই, যেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি বৰাক অবামাই লগুৱাজনৰ হাতৰ পৰা ছাতিটো লৈ নিজ হাতে ধৰি বৰষুণত থিয় দিছিল, তেতিয়াই গম পোৱা গৈছিল সেই দেশৰ নাগৰিকৰ স্বাধীনতাৰ কথা। আপোনালোক সকলোৱে চাগে ভাবিছে মই আকৌ এইবোৰ কিয় কৈ আছোঁ। আচলতে বৰ্তমান সময়ত ৰাজনৈতিক ক্ষেত্ৰখনত ঘটি থকা ঘটনাসমূহ দেখি দেখি আচৰিত হৈছোঁ। গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষত গণতন্ত্ৰৰ নামত আচলতে কি চলি আছে? আমাৰ দেশত জানো আব্ৰাহিম লিংকনৰ দৰে ৰাজনৈতিক নেতাৰ প্ৰয়োজন হোৱা নাই? যিখন দেশত জনতাৰ অস্ত ভোটাধিকাৰ মাত্ৰ এবটল মদ, এখন আঁঠুৱা বা এবান্দোল টিংপাত আদিতেই বিক্ৰী হৈ যায়, তেনেস্থলত দেশত কি গণতন্ত্ৰ বৰ্তি আছে সেয়া সহজেই অনুমেয়। এই যন্ত্ৰণাৰ আমি উপশম পাম কেতিয়া? গণতন্ত্ৰৰ নামত আমি এক সুস্থিৰ শাসন ব্যৱস্থা তথা ব্যক্তি স্বাৰ্থৰ ঊৰ্ধত আৰু পৰিয়ালকেন্দ্ৰিক জাতি ধৰ্মৰ নামত আৰু আৱেগিক ৰাজনীতিৰ পৰিৱৰ্তে ভোটাৰৰ বিবেক ভোটেৰে নিৰ্বাচিত দূৰদৃষ্টিসম্পন্ন প্ৰশাসকেৰে গঠিত গণতন্ত্ৰৰ সোৱাদ বাৰু আমি কেতিয়াকৈ লাভ কৰিম? কিমান আৰু আৱেগিক ভোট আৰু ভাবুকিৰে আদায় কৰা ভোটেৰে ৰাজনৈতিক নেতাসকল পবিত্ৰ সদনলৈ নিৰ্বাচিত হৈ থাকিব? সিদিনা আমি স্বাধীনতা দিৱস পালন কৰিলোঁ প্ৰতি বছৰৰ দৰে। কিন্তু কিহৰ স্বাধীনতা দিৱস পালন কৰিছোঁ? শাসক পক্ষ সলনি হ'ল, কিন্তু শাসন ব্যৱস্থা প্ৰায় একেই থাকিল। বিদেশী বগা চাহাবৰ ঠাই ল'লে দেশীয় ক'লা চাহাবে। দেশত যি ঘটি আছে এয়াই নেকি স্বাধীনতা? এই স্বাধীনতা পাবৰ বাবে ভগত সিং, চন্দ্ৰশেখৰ আজাদ, ক্ষুদিৰাম বসুহঁতে প্ৰাণ বিসৰ্জন দিছিল নেকি? এই স্বাধীনতা পাবৰ বাবে মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু আদিয়ে অহোপুৰুষাৰ্থ কৰিছিল নেকি? কথাখিনি ভবাৰ সময় সমাগত। আপোনালোকেও ভাবি চাব।